গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ডিব্ৰুগড়ৰ পৰা। আমি ডিব্ৰুগড় আহিছিলোঁ কৈছিলোঁ নহয়। কালি আমাৰ ভাগৰো লাগিলে আৰু কথা চথাও পাতিলোঁ মাহীহঁতৰ লগত, তো শুই থাকিলোঁ। সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি কি কৰোঁ দেখাম। তো এইটো হৈছে ডিব্ৰুগড়ত আছোঁ আমি। ৰ'ব মই অকণমান ঘৰটোৱে দেখাই দিছোঁ বাহিৰৰ পৰা। এই যে গাড়ীখন গৈ আছে এইটো হৈছে মেইন ৰাস্তাটোৱে এনেকৈ সোমাই আহি সেইফালেদি মাহীহঁতৰ ঘৰটো পাই যায়। আৰু এইটো হৈছে ঘৰটো। ইয়াতে এটা বৰ ধুনীয়া ঘৰ আছে, ৰ'ব মই দেখাইছোঁ। ভালকৈ নাহিব চাগে ভিডিঅ'ত, মই ৰাস্তাৰ পৰা পিছত ভালকৈ দেখাম। সেইয়া পিছফালে যে ব্লু কালাৰ দেখিছে, সেই ঘৰটো বৰ ধুনীয়া হয় দেই। আমি উঠি চাহ খালোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিম। তাৰ আগতে মই গাটো ধুই লওঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰি কি কৰোঁ দেখাই আছোঁ। আৰু মোন মাহীয়েনো ঘৰটো একদম জিলিকাই থয়, এটা ধূলিও নাথাকে। মই দেখাই আছোঁ ৰ'ব, ব'লক। সোমাই ড্ৰয়িং ৰুমটো ইমান ধুনীয়াকৈ থৈছে নহয়, কি ক'ম। এটা ধূলিও নাই গোটেই ঘৰটোত। এই অকণমানি বাতিবোৰ যে আৰু এই শৰাইবোৰ কিমান যে ধুৱে একদম যেতিয়া আহোঁ এনেকৈ জিলিকি থাকে। আৰু এই শ্ব'কেছটো মই নিজে গ্লাছখনত ৰিফ্লেক্ট হৈ গৈছোঁ, ইমানেই চাফা চবফালে আমি ব্ৰেকফাষ্ট কৰিলোঁ, টেষ্টি ৰুটি, তড়কা, আণ্ডা বইল আৰু গাখীৰ চাহ। তাৰপিছত আমি এতিয়া গৈ আছোঁ তিনিচুকীয়ালৈ, স্কুল এখনলৈ ন, কাম আছে তাৰ। তাৰপিছত তিনিচুকীয়াৰ পৰা আমি আকৌ ঘূৰি আহিম ডিব্ৰুগড়। তাৰপিছত আমি ক'ৰবাত ফুৰিবলৈ যাম। এতিয়া আজি ইয়াত ৰ'দ দিছে, এনেইতো বৰষুণেই দি আছিলে। যদিহে বতৰটো ভালে থাকে ক'ৰবাত যাম বুলি ভাবিছোঁ। তিনিচুকীয়াত কাম হৈ গ'ল, এতিয়া আমি ডিব্ৰুগড়লৈ ৰিটাৰ্ণ হৈ গৈ আছোঁ। তাৰপাছত গৈ আৰু ডাইৰেক্টলি ভাতটো খাম আৰু ওলাই দিম। আমি আচলতে যাম কাঞ্চনজংঘালৈ। কাঞ্চনজংঘাখনতো জাহাজ এখন হয়, জাহাজখন বগীবিল দলঙৰ তলত এপাক ফুৰাই আৰু তাত জাহাজখনতে ৰেষ্টুৰেণ্টো আছে, খাব পাৰি। তো আমি ভাবিছোঁ সেইখনলৈ যাওঁ। আৰু এখন ইয়াত ধুনীয়া ৰিজৰ্ট আছে মনোহাৰী বুলি, মই আগতে ফটো চাই থকা আছিলোঁ। তালৈ যাবলৈ মন আছিলে মোৰ, কিন্তু দুদিনত ইমান যোৱাটো পচিবল নহয়। সেইকাৰণে আমি কাঞ্চনজংঘালৈ যাম। তাৰপিছত আকৌ ডাইৰেক্টলি কাঞ্চনজংঘাত লগ পাম। আৰু আমি আহি পালোঁহি এয়া বগীবিল দলং, আৰু এই দলংখনৰ তলতেই মই যে কৈছিলোঁ কাঞ্চনজংঘা ৰিভাৰ ক্ৰুজখন এপাক ঘূৰাই মানুহ উঠিব পাৰি। এয়া চবৰ মন বেয়া আমাৰ, কাৰণ ইয়াত G20 মিট হৈ আছে ডিব্ৰুগড়ত দুদিন ধৰি। সেইকাৰণে পাব্লিক এলাউ কৰা নাই। এই যে দেখিছে গ্ৰীণ টিনপাতখনৰ ছাইডত, সেইফালেদি কাঞ্চনজংঘালৈ যাব লাগে। তাত কাঞ্চনজংঘাখন ৰৈ থাকে আৰু তাত গৈ মানুহ উঠিব লাগে। তো আমি এতিয়া ডিচাইড কৰিছোঁ আমি ঘৰলৈ ঘূৰি গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ বগীবিল ব্ৰিজখনতে এপাক ফুৰিবলৈ। এই দেখি যে আছে, এইফালেদি ট্ৰেইন চলে আৰু ওপৰেৰে গাড়ীবোৰ যায়। ব'লক এতিয়া বগীবিল ব্ৰিজখনকে চাওঁ। এয়া বগীবিল ব্ৰিজত উঠি গ'লোঁ। ব্ৰিজখন দেখিবলৈ শৰাইঘাটৰ নতুনকৈ বনোৱা দলংখনৰ নিচিনা একেই হয়, খালি এইখন দীঘল হয় বহুত, 7 কিলোমিটাৰ মানেই হয়, অকণমান কম 7তকৈ। তো ভাল লাগিছে দলংখন চাই। এয়া যে দেখিছে, এয়া হৈছে ৰিভাৰ ছাইড। ইয়াতে এতিয়া আপোনালোকে দেখা নাই, ইয়াতে কাঞ্চনজংঘাখনত উঠিবলৈ ইয়ালৈ যাব লাগে। তেন্তে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।